নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোক সকলো বহুত ভালে আছে। আজি বেজেন্দ্ৰৰ আন এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰ এবাৰ স্বাগতম জনাইছোঁ। আগৰ ভিডিঅ'সমূহত যিহেতু মই কৈছোঁ যে আমাৰ স্কুলত এটা শনিবাৰে সদায় এটা অনুষ্ঠান পতা হয় আৰু এয়া দেখিছে আজি আৰ্টৰ ক্লাছ হৈ আছে আৰু ছাত্ৰ ছাত্ৰীসকলে ধুনীয়াকৈ আৰ্ট কৰি আছে। চ' ভাবিলোঁ অলপ এনেই দেখাই দিওঁ আৰু চাই থাকিব। আজি শনিবাৰে আমি কি কৰোঁ, আৰু যদি আপোনালোকৰ মোৰ ভিডিঅ'সমূহ ভাল লাগে তেনেহ'লে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰেই নাপাহৰিব। যিহেতু সিহঁতৰ লগত সময় কটাই বহুত বেছিয়ে ভাল লাগে। চ' ব'লক তেনেহ'লে আৰু কি কৰোঁ আমি চাই থাকোঁ। দেখিছে বহুত সৰু ষ্টুডেণ্ট নাৰ্চাৰী আৰু KG1ৰ। চ' সিহঁতৰ ক্লাছৰ লগতে আমি অলপ খেলা ধূলাৰ প্ৰতি সিহঁতক আগ্ৰহী কৰি তুলোঁ। চ' ভাবিলোঁ আজি আপোনালোকক অলপ দেখাই দিওঁ। আৰু এই যে দেখিছে বহুত বেছি ধুনীয়া ফুলবোৰ, এইবোৰ হৈছে আমাৰ প্ৰিন্সিপাল মেমহঁতৰ ঘৰৰ ধুনীয়া বাগিচাখন। চ' ভাবিলোঁ আপোনালোকক অকণমান দেখাই দিওঁ। দেখিছে মেমে বহুত বেছি ধুনীয়াকৈ ফুলবোৰ সজাই পৰাই ৰাখিছে। চ' ভাবিলোঁ ইমান ধুনীয়া এটা পৰিৱেশ আপোনালোককনো কেনেকৈ নেদেখুৱাকৈ থাকোঁ। দেখিছে কিমান ধুনীয়াকৈ ফুলবোৰ ৰাখিছে, মেমে বহুত বেছি কেয়াৰ লয়, সেইটো কাৰণে ভাল হৈ আছে। আপোনালোকেও জনাবচোন এনেদৰে কোনে ৰাখে। এয়া হৈছে আমাৰ স্কুলৰ অকণমান সৰু পৰিৱেশটো। আৰু ছাত্ৰ ছাত্ৰীসকলৰ যাতে পঢ়াৰ লগতে তেওঁলোকৰ শৈক্ষিক দিশৰ লগতে খেলা ধূলাৰ প্ৰতি আগ্ৰহী হয়, তেনেকৈ আমি অলপ চেষ্টা কৰোঁ যাতে মাক দেউতাকৰ পৰা অলপ আঁতৰত থাকি নিজৰ পঢ়া শুনাৰ প্ৰতিও দায়িত্ব দিয়ে। যিহেতু সৰু ল'ৰা ছোৱালীৰ মন হয় নহয় জানো, গতিকে অকণমান সিহঁতৰ লগত সহযোগিতা হ'লে সিহঁতিও ভাল পায়। এয়া দেখিছে কিমান বেছি আনন্দ মনেৰে খেলিছে। চ' চাই থাকিব এনেকৈ ভিডিঅ'সমূহ, আৰু মোৰ চেনেলত নতুন ভিডিঅ' পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, লগতে বেল আইকনটো দবাবলৈ একদমেই নাপাহৰিব। আৰু মোৰ ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু শেষত কেইখনমান ধুনীয়া ফটোৰ আপোনালোকলৈ আগবঢ়াইছোঁ, ছাত্ৰ ছাত্ৰীসকলে আৰ্ট কৰা। চ' কেনেকুৱা লাগিছে জনাব। দেখিছে বহুত বেছি ধুনীয়াকৈ খেলিছে, আৰু লগতে মেমহঁতৰ বাহিৰৰ পৰিৱেশটো স্কুলখনৰ বাহিৰৰ পৰিৱেশটো অকণমান দেখালৈয়ে। দেখিছে যেতিয়া সিহঁতৰ ক্লাছ কৰি আমনি লাগে এনেকৈ মিছ অলপ খেলিবলৈ দিব নেকি বুলি সোধে। চ' ভাল লাগে তেতিয়া, দেখিছে নহয়। আৰু এয়া দেখিছে স্কুলখনৰ বাহিৰৰ পৰিৱেশটো বহুত বেছি ধুনীয়া। আপোনালোকৰ যদি ভাল লাগিছে তেনেহ'লে প্লিজ কমেণ্ট কৰিব। এইটো নহয় যে ক্লাছ নকৰাকৈ সিহঁতৰ লগত আমি খেলা ধূলা কৰি থাকোঁ। ক্লাছ কৰি শেষ হোৱাৰ পাছত সিহঁতৰ যাতে মনটো আৰু অলপ বেছি ভাল লাগে, সেইকাৰণে আমি সিহঁতক শনিবাৰে সেই অনুষ্ঠানটো ৰখা হয়, আৰু কোনোবাই গান গাই নাচে। চ' তেনেকৈ আমাৰ সময়বোৰ পাৰ হয়। চ' আজিলৈ আহিছোঁ আন এটা নতুন ভিডিঅ' লগ কৰাৰ আশাৰে আজিলৈ বাই বাই।